এটা ব্যক্তিগত খণ্ডৰ স্যাটেলাইট চেনেলত নতুনকৈ সম্প্ৰচাৰিত হোৱা এখন নতুন ধাৰাবাহিকে এতিয়া ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সম্প্ৰচাৰ আৰম্ভ হোৱাৰ পাছতে এই ধাৰাবাহিকখন শীঘ্ৰেই বন্ধৰ দাবী উত্থাপন কৰিছে বিভিন্নজনে। বিতৰ্কৰ আৱৰ্তত সোমাই পৰা এই ধাৰাবাহিকখনৰ নাম হ'ল বেগম জান। মনোৰঞ্জন ধৰ্মী চেনেল ৰেঙনিৰ জৰিয়তে 6 জুলাইৰ পৰা আৰম্ভ হৈছিল বেগম জানৰ সম্প্ৰচাৰ। কিন্তু ধাৰাবাহিকখনৰ প্ৰমো দেখিয়েই বিভিন্ন পক্ষই ইয়াৰ সম্প্ৰচাৰ বন্ধৰ দাবী তুলিছে। বেগম জানক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ মূল কাৰণ হৈছে এগৰাকী হিন্দু যুৱতীয়ে ইছলাম ধৰ্মাৱলম্বী লোকৰ লগত প্ৰেমৰ সম্পৰ্কত বান্ধ খায় আৰু বিবাহপাশত আবদ্ধ হয়। ধাৰাবাহিকখনৰ প্ৰমোত এই দৃশ্য দেখুৱাৰ পাছতে বিভিন্নজনে ছ'চিয়েল মিডিয়াত দাঙি ধৰিছে বিভিন্ন বিশ্লেষণ। একাংশৰ মতে এয়া লাভ জেহাদৰ ঘটনা। অসমৰ দৰে ৰাজ্যত এনে ধাৰাবাহিকৰ সম্প্ৰচাৰে লাভ জেহাদৰ ঘটনাত এক বিৰূপ প্ৰভাৱ পেলাব বুলিও দাবী কৰিছে একাংশই। সেয়েহে সম্প্ৰচাৰ আৰম্ভ হোৱাৰ পৰাই ব্যাপক বিতৰ্কৰ মাজত সোমাই পৰিছে বেগম জান। ৰেঙনি চেনেলৰ জৰিয়তে 6 জুলাইৰ পৰা সম্প্ৰচাৰিত হোৱা বেগম জান সন্দৰ্ভত অসমৰ ৰাইজ ইতিমধ্যেই জ্ঞাত। ছ'চিয়েল মিডিয়াযোগে বিয়পি পৰা ধাৰাবাহিকখনৰ প্ৰমো চাই ইতিমধ্যে ইংগিত পোৱা গৈছে যে ধাৰাবাহিকখনে হিন্দু ধৰ্মৰ অনুভূতিত আঘাত হানিব। ইয়াৰ বিপৰীতে ধাৰাবাহিকখনত মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী প্ৰীতি কংগনাৰ মতে এই ধাৰাবাহিকখনত কোনো ধৰ্মক হেয় প্ৰতিপন্ন কৰা বা কোনো ধৰ্মীয় অনুভূতিত আঘাত হনা ইয়াৰ উদ্দেশ্য নহয়, বা কোনো লাভ জেহাদৰ দৰে ঘটনাক উচতনি দিয়াও ইয়াৰ উদ্দেশ্য নহয়।